हेलो फ्रेंड्स, आज मैं सौ माছ बनाब लैसो। तार कारणे मैं कचु पेटार लगत बनाम। कचु पेटा लै लैसो। এইকেইটা मैं कचु पेटा बइल कर लम। एतिया बिलाही लै लैसो 4टा, पियाज 2टा लैसो, নহৰু এটা। मैं गैसत केराहीत अलप पानी गरम हबले राखि दिसिलो। এই कचु पेटा केटा जे मैं याते দি দিম बइल हबर कारणे। এতিয়া मैं माछ केटात निमख हालधि लगाइ लम। এতিয়া মাছ কেটা ভাজি লম। মাছখিনি মই ভাজি ললো। এতিয়া মই বিলাহী কেটা কাটি লম। এইখিনি এটা মিক্সিত মই পিচি লম। আদা নহৰু আৰু হালধিখিনি। এতিয়া মই কচু পেটাখিনি চাই লম কিমানখিনি বইল হৈছে। আমাৰ সিজি গৈছে। এতিয়া মই গেছটো বন্ধ কৰি দিছো। কচু পেটাকেইটা মই ভালকে গুচাই লম তাৰ বাকলিটো। মই কচু পেটাখিনিও গুচাই ললো। এতিয়া মই কেৰাহীত তেল দি লৈছো। তেল দিছিলো, গৰম হৈছে তেলখিনি। এতিয়া তেজপাত এটা দি দিছো। এটা কাটি ৰখা পিয়াজখিনি দি দিম। এতিয়া মোৰ পিয়াজখিনি কালাৰটো চেঞ্জ হৈ গৈছে। এতিয়া আদা নহৰুখিনি পিচি ৰাখিছিলো, সেইখিনি এটা মই দি দিম ইয়াতে। এতিয়া মই কেঁচা জলকীয়াও দি দিছো। এতিয়া মই ইয়াতে সোৱাদ অনুসৰি নিমখ দিম। আৰু জিৰা পাউডাৰ দি দিছো মই। গৰম মছলা 1 চামুচ দিছো। আৰু কচুৰি মেথি অলপ দি দিম। এতিয়া এই মছলাখিনি মই ভালকে 5 মিনিটৰ কাৰণে ইয়াত ফ্ৰাই কৰি লম। মই মছলাখিনি হৈ গৈছে। এতিয়া মই ইয়াতে কাটি ৰখা বিলাহীখিনি দি দিম। মই এবাৰ বিলাহীখিনি চেক কৰি লম দিছে কি নাই। এতিয়া মই কচু পেটা কেটা দি দিছো ইয়াতে। এতিয়া মই ইয়াতে অলপ ধনিয়া পাত দি দিছো। আমাৰ ৰেডি হৈ গৈছে প্ৰায়। এতিয়া মই ইয়াতে 2 গ্লাস গৰম পানী দি দিম। মই এতিয়া অলপ সময় উতলিবৰ কাৰণে ৰাখি দিম। এতিয়া মই এবাৰ চেক কৰিছো, আমাৰ হৈ গৈছে। ইয়াতে মই এতিয়া ভাজি ৰখা মাছ কেটা দি দিম। এতিয়া মই 2 মিনিটৰ কাৰণে মাছ কেটা এনেকৈ ৰাখি দিম। আমাৰ ৰেডি হৈ যাব এতিয়া কচু পেটা বিলাহী মাছ। এতিয়া মই হৈ গৈছে মাছৰ জোলখিনি। গেছটো বন্ধ কৰি দিলো মই। দেখিছে না ফ্ৰেন্ডছ, ইমান ধুনীয়া কালাৰ এটা আহিছে। ফ্ৰেন্ডছ, আমাৰ ৰেডি হৈ গৈছে কচু পেটা বিলাহী মাছ। দেখিছেনে? এনেকৈ এবাৰ ট্ৰাই কৰি চাবচোন।